back to my channel Anusmita YT Creation. কি খবৰ আপোনালোকৰ আশা কৰো সবৰে ভাল মোৰো ভাল আৰু আজি এটা ব্লগ বনাবলৈ আৰম্ভ কৰিছো আশা কৰো সকলোৱে মৰম দিব আৰু আজি এই ব্লগটোত মই দেখাম চাদৰৰ দহি কেনেকৈ গুঠে আৰু ময়ো ফাৰ্স্ট টাইম কৰিম শিকিছো মাৰ্টাত চাই আৰু এতিয়া আপোনালোককো দেখাম বাৰু কেনেকৈ কৰো কাৰণ মই ফাৰ্স্ট টাইম কৰা সকলোবোৰ বস্তু মই দেখাবলৈ চেষ্টা কৰো যদিও ডেইলি ব্লগ দিব নোৱাৰো কাৰণ ইমান আইডিয়া মোৰ মূৰত নাহে এইটো অকমানি মোৰ তো বলক বাৰান্দাতে এনেদৰে কৰিবলৈ লৈছো এখন বেঞ্চিৰ ওপৰত এনেদৰে চাদৰখন এইখিনি গুঠা হৈছে এনেদৰে চাদৰখন দি দিছো তাৰ পিছত ইয়াৰ ওপৰত গাৰু দি লৈছো এতিয়া গুঠিম কাৰণ এইখিনি গুঠি উঠি মই ভাবিলো যেটো অলপ পাৰিছো কৰিব আপোনালোককো দেখাই দিও বলক এতিয়া আমি নেক্সট খিনি গুঠি লম গুঠিবলৈ বেজিটোত বইতা ভৰাই লৈছো প্ৰথমে মই সেউজীয়াখিনি গুঠিম আৰু অকমান জাগা এৰি থৈ দিম তাৰ পিছত মই আৰু সেউজীয়া গুঠিম তাৰ পিছত আৰু বগাখিনি মই দি যাম এতিয়া মই দেখাম বাৰু অকমান আৰু এতিয়া গুঠিবলৈ এয়া বেজিত বইতা ভৰাই লৈছো আৰু এয়া পাথুটা এনেদৰে কাটি লৈছো আৰু এতিয়া মই গুঠিম আপোনালোকে চাই যাব এয়া এনেদৰে তলফালৰ পৰা বেজিটো সোমাই দিব আৰু আপোনালোকে দহিটোতকৈ অকমান দীঘলকৈ এডাল ৰাখি দিব আকৌ এবাৰ তলফালৰ পৰা উঠাই দিব এতিয়া আমি এইডাল কাট সোমাই গেছি কাঠি এটা মাৰি লৈছো আৰু জোখৰ কৰি এটা টানি লৈছো তাৰ পাছত এইডাল মাজেৰে এনেদৰে উলিয়াই লৈছো এনেদৰে তলেৰে সোমাই এই সূতাটা ওপৰেৰে দি দিছো টানি দিছো আৰু যিডাল আমি সূতা এৰিছিলো সেইডাল এনেকৈ দি দিছো আকৌ এবাৰ দেখাইছো এনেদৰে বেজিটো তলফালেৰে সুমুৱাই দি যিডাল সূতা আহিব সেইডাল আমি দহিতকৈ অকমান দীঘলকৈ ৰাখি দিম আৰু এবাৰ তলফালেৰে দিলে এটা গাঁঠিৰ নিচিনা লাগি যাব ইয়া দেখিছে আৰু এতিয়া যিখিনি আমি দহিৰ কাৰণে সূতা লৈছিলো সেইখিনি ইয়াত সুমুৱাই দি ইয়াত গাঁঠি লগাই দিম তিনিটামান গাঁঠি দিলে হৈ যাব মই বেছি পাৰ্গত নহয় দেখিছেনে কেনেদৰে বাজি বাজি যায় তথাপিও আপোনালোকক দেখাইছো আৰু যেহেতু প্ৰথমবাৰ কৰিছো ভাল লাগিল মই ভাবিলো আপোনালোককো দেখাও এনেদৰে এই তিনিটামান গাঁঠি দি ল'ব তাৰ পাছত বেজিৰ যিডাল সূতা আছে সেইডাল মাজেৰে উলিয়াই ল'ব লৈ বেজিটো দহিটোৰ তলফালেৰে দিব এনেদৰে আৰু সূতাডাল ওপৰেৰে দিব দিলে এটা গাঁঠিৰ নিচিনা লাগি যাব আৰু যিডাল সৰু সূতা ৰাখিছিলো সেইডাল ইয়াত গাঁঠি লগাই দিব তেতিয়া দহিটো ওলাই অহাৰ চান্স নাথাকে আপোনালোকে চাই যাওক
এতিয়া এটা বগাৰে গুঠা আপোনালোকক দেখাই দিওঁ। তিনিটা সেউজীয়া আৰু তিনিটা বগাৰ থোপ লগাইছোঁ আৰু এইটো একেদৰে বেজিটো তলেৰে সোমাই ওপৰেৰে উলিয়াই দি যিহেতু এটা গাঁঠি নিচিনা লাগি যায়, তাৰ পাছত দহিখিনি সোমোৱাই দি তিনিটামান গাঁঠি মাৰি একেদৰে বেজিটো তলেৰে সোমাই ওপৰেৰে উলিয়াই আনি কেইটামান গাঁঠি দিলে হৈ গ'ল। আৰু মই আপলোড কৰা এইটো ভিডিঅ'ত তৃষ্ণাক্ষী তালুকদাৰে কমেণ্ট কৰিছিলে যে ফুলৰ চানেকিখিনি লাগে। মই এটাই ফুলৰ চানেকি পালোঁ, সেইটোৱে দি দিছোঁ আপোনাৰ কাৰণে। যদি ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব, কমেণ্টত জনাব কেনে পালে চাই। আৰু আপোনালোকক লগ পাই আছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে টাটা, বাই বাই, লাভ ইউ অল।